অসমৰ ভূমিত খাচীয়া আগ্ৰাসন অব্যাহত পশ্চিম কাৰ্বি আংলঙৰ বৃহৎ অঞ্চলৰ নিজৰ দাবী মেঘালয় চৰকাৰৰ ৰাজ্য তথা পৰিষদীয় চৰকাৰৰ দায়িত্বহীনতাৰ পূৰ্ণ সুযোগ গ্ৰহণ মেঘালয়ৰ সমগ্ৰ বিশ্বৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাটো বিশ্ব জনসংখ্যা দিৱস পালন দেওপানী নৈৰ ওপৰত পকী দলঙৰ বিপৰীতে বাঁহৰ দলং বাৰিষা কালত আপাৰ দেওপানী গঞা যাতায়াত কৰিব লাগিব বাঁহৰ দলঙৰ ওপৰেৰে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ অসম মেঘালয় সীমান্তৱৰ্তী চাপুদাত খাচীয়াৰ দপদপনি দিন দুপৰতে 25-26 জনীয়া খাচীয়াই আহি উঘালি পেলালে ওয়েলকাম টু ৱেষ্ট কাৰ্বি আংলং আসাম লিখা ফলক তীব্ৰ চাঞ্চল্যৰ সীমান্তৱৰ্তী এলেকা যিকোনো মুহূৰ্তত সংঘাতৰ আশংকা দুই সীমান্তবাসীৰ ৰাজ্য তথা কাৰ্বি পৰিষদৰ চৰকাৰ দায়িত্বহীনতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে খাচীয়াই অসম মেঘালয় সীমান্তৱৰ্তী চাবুদাত খাচীয়াৰ দপদপনি দিন দুপৰতে 25-26 জনীয়া খাচীয়াই আহি উঘালি ফালি পেলালে ওয়েলকাম টু ৱেষ্ট কাৰ্বি আংলং আসাম লিখা ফলক তীব্ৰ চাঞ্চল্য সীমান্তৱৰ্তী এলেকাত যিকোনো মুহূৰ্তত সংঘাতৰ আশংকা দুই সীমান্তবাসীৰ ৰাজ্য তথা কাৰ্বি পৰিষদীয় চৰকাৰৰ দায়িত্বহীনতাৰ পূৰ্ণ সুযোগ গ্ৰহণ খাচীয়াৰ হয় অসম মেঘালয়ৰ সীমান্ত অসম সুৰক্ষিত নহয় ইমান দিনে সীমান্ত এলেকা সুৰক্ষিত আৰু অসুনিশ্চিত নকৰাৰ লগতে সীমান্ত প্ৰহৰী স্বৰূপে সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোকসকলৰ প্ৰতি ৰাজ্য চৰকাৰ আৰু কাৰ্বি স্বায়ত্ত শাসিত পৰিষদ চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ফলত পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে মেঘালয় চৰকাৰে অসম চৰকাৰ কিংবা জিলা পৰিষদ চৰকাৰে সীমান্তৱৰ্তী এলেকাত বসবাস কৰা লোকসকলক চূড়ান্তভাৱে বঞ্চিত অৱহেলিত কৰি অহাৰ বিপৰীতে বিভিন্ন আঁচনি তথা সা সুবিধা প্ৰদান কৰি আহিছে মেঘালয় চৰকাৰে উলুকুঞ্চি থানা অন্তৰ্গত উমপাবেং হাৱাং চাবুদা উমাত জাপালন মৰিয়াম মাচুলডেং পমৰু লাংহেৰাং আদি বৃহৎ অঞ্চলত মেঘালয় নিজৰ বুলি দাবী কৰি অহাৰ সমান্তৰালকৈ বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ ৰূপায়ণ কৰি আহিছে সৌৰশক্তি চালিত পোহৰৰ ব্যৱস্থা যাতায়াতৰ বাবে সুচল পথ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা বৰ্ষাপানী বিদ্যুৎ সেৱা আদি সীমান্তবাসীৰ জীৱন যাত্ৰাৰ বাবে অত্যাৱশ্যকীয় সুবিধা প্ৰদান কৰি আহিছে কিন্তু তাৰ বিপৰীতে অসম চৰকাৰ কিংবা পৰিষদ চৰকাৰে সীমান্তবাসীক বছৰ ধৰি প্ৰদান কৰি আহিছে কেৱল বঞ্চনা প্ৰতাৰণা আৰু অৱহেলা আছে এইখন অলপমান কথা ক'ব নেকি পোষ্টাৰখন বেয়া কৰা মানে আমি তেতিয়া 11:30 বাজি আমি ভাত পানী খাই আছিলোঁ ভাত পানী খাই থকা অৱস্থাত এই ফৰেষ্ট গাৰ্ডজনে আমাক খবৰ দিলে যে এনেকুৱা কৰিছে তেতিয়া আমাৰ চন্তৰী আছে গাৰ্ড কমাণ্ডাৰ আছে গোটেইকেইজনে আমি গ'লোঁ চন্তৰী পোষ্টত থাকি কিনে বাকীবিলাকক আমি কেম্পৰ পৰা খবৰ দিলোঁ কেম্পত চবে আৰ্মছ লৈ গুচি যাওয়াত তেতিয়া মই মাজত সোমাই তেখেতসকলক বাধা প্ৰদান কৰিছিলোঁ বাধা দি থাকোঁতে কথোপকথন পাতি থাকোঁতে তেতিয়া তেখেতসকলে বেয়া আৱাজত তেখেতসকলৰ ভাষাত নানা ধৰণৰ কথা কৈছে তথাপিও মই কৈছোঁ যে নাই এইবিলাক কৰিব নালাগে আপোনালোক মত কৰক ये अच्छा नहीं है तो इतना आदमी आया है तो हम लोग संभालने नहीं सकता है तो मेरा भी एक तो बात है मेरा ही गार्ड था कल मैं इधर बैठा हुआ था तो 8-9 तो गाड़ी आया है आने के साथ साथ बोला है कि मेरा संतरी सबको मैं होशियार कर दिया कि कोई मेरा अपना वाला ऑफिसर आया है तो जाके उस संतरी पोस्ट या फर्स्ट में रुका हुआ है 8-9 तो गाड़ी तो गाड़ी रुआ है तो जमपुल क्या साइन बोर्ड लेके डायरेक्ट कर दिया है संतरी जा भी नहीं सका मैं अकेले उधर कैसे जाऊंगा फिर मेरे को इन्फॉर्म किया है सर को लेके मैं उधर गया सर समझाया बुझाया मैं भी साथ में गया करने के बाद वो लोग नहीं मना है क्या बोला है तुम लोग ऐसे तो सरकारी नियम में होना चाहिए तो बोला है मेघालय हम जो भी करेगा हम करेंगे আনহাতে ইমানৰ পিছতো অসমৰ সীমান্ত প্ৰহৰী স্বৰূপ ৰাইজে মাৰ পাতি থিয় দি কৈছে যে অসমৰ 1 ইঞ্চিও ভূমি মেঘালয়ক দিয়া নহ'ব
কিন্তু শেহতীয়াকৈ অসম তথা জিলা পৰিষদ চৰকাৰৰ এই সীমাহীন বঞ্চনা আৰু প্ৰতাৰণা তথা দায়িত্বহীনতাৰ পৰিপ্ৰেক্ষিতত সীমান্তবাসীয়ে যথেষ্ট ক্ষোভ আৰু দুখেৰে কয় যে মৰমৰ মাতৃভূমিৰ চৰকাৰে আৰু দীৰ্ঘদিন এই অৱস্থাতে ৰাখিলে সঁচাকৈ এদিন মেঘালয়ত চামিল হ'বলৈ বাধ্য হ'ম। গতিকে ৰাজ্য তথা কাৰ্বি আংলং পৰিষদৰ শাসকীয় নেতাসকল অতি শীঘ্ৰে সীমান্তবাসী ৰাইজৰ মনৰ দুখ আৰু ক্ষোভৰ বতৰা লওক। যিমান পাৰে উন্নয়নৰ আঁচনি তথা সা সুবিধা সীমান্তবাসীক পৰ্যাপ্ত কৰক। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পাৰ্বত্য উন্নয়ন মন্ত্ৰী সুম ৰংহাং আৰু স্থানীয় বিধায়ক ডাক্তৰ মানসিং ৰংপিং এবাৰ হ'লেও অসম মেঘালয়ৰ উত্তৰ সীমান্তৱৰ্তী এলেকা পৰিদৰ্শন কৰিবলৈ আকুল আহ্বান জনাইছে সীমান্তবাসী ৰাইজে। খেলনিৰ পৰা বিৰেন সিং ৰিপৰ্ট কাৰ্ড নিউজ। আজি বিশ্বৰ জনসংখ্যা দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ ডিফু চহৰটো উলিওৱা হয় ঘন সমদল। আজি বিশ্ব জনসংখ্যা দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং জিলাৰ ডিফু চহৰতো উলিওৱা হয় গণ সমদল। ক্ষুদ্ৰ পৰিয়ালৰ প্ৰতি আগ্ৰহ আৰু সজাগতা প্ৰদানৰ উদ্দেশ্যে ডিফু অসামৰিক চিকিৎসালয় প্ৰাংগণৰ পৰা ডিফুৰ মুখ্য ডাকঘৰলৈকে গণ সমদল উলিওৱা হয়। সমদলটি উদ্বোধন কৰে জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য ঘন সিং ৰংপিয়ে। উল্লেখ্য, উক্ত সমদলত ট্ৰিনিটি বেচৰকাৰী সংগঠনৰ যুৱক যুৱতীসকলেও ভাগ লয়। আজিৰ দিনটোত যি পালন কৰিবলৈ আছে অৱশেষত দেওপানী নৈৰ ওপৰত এখন পকী দলঙৰ বিপৰীতে হ'ব এখন বাঁহৰ দলং আৰু গঞাৰ ৰাইজৰ সুবিধাৰ্থে খেৰটকীয়াকৈ নিৰ্মাণৰ কাৰ্য সম্পূৰ্ণৰ নিৰ্দেশ দিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আপাৰ দেওপানী ৰাইজৰ যাতায়াতৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা পকী দলং তথা পথ অলপতে এজাক প্ৰবল বৰষুণত উফন্দি উঠা খৰচোতা দেওপানী নৈয়ে উটুৱাই লৈ যায়। বাৰিষা কালত সুচল যাতায়াতৰ বাবে নিৰ্মাণ কৰা পকী দলংটি নৈখনে উটুৱাই খহাই নিয়াৰ পিছত বাৰিষা নাহোঁতে উক্ত এলেকা ৰাইজৰ বাবে হ'ল বাৰিষা কালৰ দুৰ্দশা। শেষত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নিৰ্দেশত যেনিবা দেওপানী VDC অধ্যক্ষ সঞ্জিত লেগথে আৰু BLCC অধ্যক্ষ বিপিন ইন্ধবাৰ সহিত এটা দলে গৈ উক্ত এলেকা পৰিদৰ্শন কৰে। এই বাঁহৰ দলং নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে দিছে হেনো এসপ্তাহ সময়। হয়, নাই মোমাইতকৈ কণা মোমায়ে ভাল, এইদৰে একাংশ সচেতন স্থানীয় ব্যক্তিয়ে মত পোষণ কৰিছে। বিশেষ প্ৰতিবেদক কাৰ্ড নিউজ। পশ্চিম কাৰ্বি আংলং ৰংখাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত সংগ্ৰাম সাপ্তাহিক আদৰ্শ বজাৰ এলেকাত বজাৰ কমিটিৰ দ্বাৰা 11 জুলাইত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। সংগ্ৰাম সাপ্তাহিক বজাৰ 1965 চনত স্থাপিত হৈছিল সংগ্ৰাম সাপ্তাহিক আদৰ্শ বজাৰ। আজি তাৰিখত 50 হোৱা বজাৰখনৰ চাৰিওফালে উদং পৰিৱেশৰ বাবে সেউজময় আৰু মনোমোহা কৰাৰ ইচ্ছা হ'ল সংগ্ৰাম বজাৰ কমিটিৰ। আৰু এই ইচ্ছাত হাত উজান দিলে ৰংখাং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা MAC হৰেণ সিং বে। গছপুলি ৰোপণৰ কাৰ্যসূচীত পৰিষদীয় ৰংখাং সমষ্টিৰ জনপ্ৰতিনিধি হৰেণ সিং বে মুখ্য অতিথি হিচাপে উপস্থিত থাকি গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ প্ৰথমটো গছপুলি ৰোপণ কৰে। বিশ্বৰ মানে এটা তাপ গ্লোবেল ৱাৰ্মিং বুলি কয়, বহুত ওপৰলৈ উঠিছে, যাৰ বাবে আপোনালোকে নিশ্চয় গম পাইছে, নিউজত আমি দেখো, পেপাৰত দেখো যে হাজাৰ হাজাৰ লাখ লাখ বছৰ ধৰি যিবোৰ মানে সাগৰৰ কিনাৰত ডাঙৰ ডাঙৰ মানে বৰফৰ পাহাৰ, এইবোৰ পাহাৰো এতিয়া গলিবলৈ আৰম্ভ কৰিছে। এইটো গ্লোবেল ৱাৰ্মিং কাৰণে, পৃথিৱীৰ তাপমাত্ৰাটো বাঢ়ি যোৱাৰ কাৰণে। আৰু এই তাপমাত্ৰাটো কিয় বাঢ়িছে, কেনেকৈ বাঢ়িছে, এই কথাটো আমি সকলোৱে জানিব লাগে। আচলতে পৃথিৱীখন ইমান সুন্দৰ আছিল, কিন্তু মানুহে আনইনটেনচনেলি নজনাকৈ
আনহাতে টংকামকামত বানাঞ্চলিক কাৰ্যালয়ৰ বিষয়া তথা ৰেঞ্জাৰ ধন সিং তেৰাঙেও সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে হয় গছ থাকিলেহে জীৱ থাকিব এই অমৃত কথাকে সাৰোগত কৰি আজিৰ এই গছপুলি ৰোপণ কাৰ্যসূচীৰ মূল লক্ষ্য গছ থাকিলে পৰিৱেশ নিৰ্মল হোৱাৰ উপৰিও পৰিৱেশ শুৱনি কৰিব আৰু এয়া কেৱল বজাৰ এলেকাতে নহয় বজাৰলৈ যোৱা পথৰ কাষে কাষেও ৰোপণ কৰা হয় গছপুলি লগতে বজাৰ এলেকা উন্নয়ন এয়া প্ৰথমটো চিৰিপুলি মত পোষণ কৰে পৰিষদৰ প্ৰাক্তন অধ্যক্ষ হৰেণ সিং পে উল্লেখ্য এই কাৰ্যসূচীত বজাৰ কমিটিৰ সভাপতি সঞ্জয় তেৰা সম্পাদক ডিম্বেশ্বৰ বড়ো আৰু সংকাম গাঁওবুঢ়াৰ প্ৰমুখ্য স্থানীয় সংকাম ৰাইজে অংশগ্ৰহণ কৰে বৈঠালাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ দেনগাঁও কছাৰীগাঁৱত অভিনীল হত্যাকাণ্ডৰ ঘটিত আজি এমাহ দুটা দিন অতিক্ৰম হ'ল দুৰ্ভাগ্যজনক হত্যাকাণ্ড সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত পৰিৱেশ কি সেয়া জানিবলৈ বা চাবলৈ বাহিৰৰ কোনো ব্যক্তি বা সংগঠনকে আগ্ৰহান্বিত হোৱাৰ পৰিলক্ষিত হোৱা নাই মৰি যোৱা ব্যক্তি দুজনৰ সন্দৰ্ভত বহুতে বহু মন্তব্য দিলে কিন্তু তাৰ পিছত সেই এলেকাটোৰ জীৱন্ত মানুহৰ বিষয়ে ভাবিবলৈ এতিয়াও কাৰো যেন আহৰি নাই হত্যাকাণ্ডটোৰ পিছত সেই এলেকাৰ মানুহখিনি সদায় অজান ভয়ত দিন অতিবাহিত কৰে আনকি খেতিয়কে তেওঁলোকৰ খেতি পথাৰলৈ গৈ খেতি কাৰ্য কৰাৰ বাবেও সাহসে নুকুলা অৱস্থা এনেকৈ আৰু কিমান দিন যুক্তি যিয়ে নাথাকক বিশ্বাসেও ডাঙৰ কথা সহজ সৰল মানুহৰ বাবে সেয়েহে অজান ভয়ত কম্পমান সহজ সৰল ৰাইজৰ মনত আত্মবিশ্বাস ঘূৰাই অনাৰ উপায় বিচাৰি দেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি জাকাছ KLA KFA কাকা KSYC আদি 13টা সংগঠনে নেতৃত্ববৰ্গই যৌথভাৱে এক আলোচনাত মিলিত হয় দীঘলীয়া আলোচনাৰ অন্তত উক্ত অঞ্চলটোত সেই হত্যাকাণ্ড হোৱা স্থানৰ লগতে সমগ্ৰ এলেকাত ধৰ্মীয় তথা পৰম্পৰাগত ৰীতিৰে সূচীকৰণৰ কৰা সিদ্ধান্ত লয় সিদ্ধান্ত মৰ্মে এই অনুষ্ঠান ৰূপায়ণৰ বাবে এখনি কমিটি গঠন কৰে উল্লেখ্য আজিৰ সভাত জাকাছৰ সভাপতি খৰসিং তেৰণ KLAৰ সভাপতি সুৰেন গ্ৰামছা কাকাৰ সভাপতি জনা সিং তেৰণ KFAৰ সভাপতি শাম সিং হানছে প্ৰমুখ্যে বহু সংগঠনৰ নেতৃত্ব তথা অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিসকলে অংশ লয় দেনগাঁৱৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ কাঞ্চ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পূব কাৰ্বি আংলঙৰ চেণ্টাৰ বজাৰ অঞ্চল এই অঞ্চলৰ লংকৈ ৱেলফেয়াৰ ছ'চাইটিৰ প্ৰশংসনীয় পদক্ষেপ হাতে কামে লাগি কৰ্মসংস্কৃতিৰ জীৱনত ব্যস্ততা কৰালে জাপং গাঁৱৰ ৰাইজক নিজৰ খেতি পথাৰতে নিজে কৰ্মস্পৃহা জগাই তুলিছে লংকৈ ৱেলফেয়াৰ ছ'চাইটিয়ে পূব কাৰ্বি আংলঙৰ চেণ্টাৰ বজাৰ অঞ্চল এই অঞ্চলৰ লংকাই ৱেলফেয়াৰ ছ'চাইটিৰ প্ৰশংসনীয় পদক্ষেপ হাতে কামে লাগি কৰ্মসংস্কৃতিৰ জীৱনত ব্যস্ততা কৰালে জাপং গাঁৱৰ ৰাইজক নিজৰ খেতি পথাৰত নিজে কৰ্মস্পৃহা জগাই তুলিছে লংকাৰ ৱেলফেয়াৰ ছ'চাইটিয়ে জাপং গাঁৱৰ ৰাইজে এতিয়া পুৱা শুই উঠাৰ লগে লগে নামি পৰে পথাৰত চাহক আমাৰ এই প্ৰতিবেদন
ta bang kalap ker thelong mate kar biak khaya tumalong alang pace tak bali pose lang tum kemang ka dulo non ada presiden ale aka hai dolang presiden manta nili arjuji presiden aka hai nangli boithala bangso nangli tuma society pen ake mang ason penang ke secretary penang thano lapen nangli hin pen kama thapona kimi ku pini ke dolang ma Mante pini dai capung horsing florong itum local welfare society hin pen society ki soki cengani lopini lasun ar a program along kat news pen che ahin pen nal tum kadwe phan lapen ka benglorar phan ache song kadom ipon lo kadom lasin nil tum society hin pen ke dilong che wojui pen 2004 che wojui pen Lili tu society sing kit ason si duigo. Lapen ke lili tu ke bang ke ason duigo. Ay janda duigo. Education apil pen tenglok. Society ki baka prek ko son si karbia ke pacing thur ponu ni ma. Itu ka bori pon pa padu. Son si asap vet samnya ningkamang samye isinya a program deng pon. Loke chali somartum metric ba ho lower level pen tenglok. Primary pen tenglok ke pas ke mission ba ke pas ki undu na bang photokan nongoi ki pipon pen tenglok. Financial assistance sampai asap susah sampai ke people pen cenglok, certificate lah ke people pen cenglok, pen saya kita hin tamik, ilitum society dak tisem, alang ilitum member tu men cenglok, ba ilitum unsur tu men cenglok, dak wrong group tamik, apa cing tu pun program koson sedeng pun naima, hidup ke lah rapat koson cing tu pun awareness program koson sedeng pun naima, lah itum body pon bom, lasin non tamik si laso agriculture non pining society ki pon ke ceng pon, anikal mana ki bom lo, sampai pining asap so large scale ke claim hen tum body pon lo. Senal tu tamai naik tahun lalu al tu mana cuci. Bosan alun alang lilun theki meden ini arju iponji nangli karbi alun barin lun thek mas. Saya kati ki hot ninga rong ninga je kasi pie hot. Non nangli tum saya kati ki ko an ninga rong labang so lun pardon ikha sab tu. Kuda lang ing non. Oh cok, orang nelo, orang nelo nangli lun ingot tak. Tak. To la saya kati ko ni karong ninga dia jipi riso yang tum so na prang nang di uwi alun hot kilun inglong arif kilun alun ta choklo athi non ke adina ka cheprek dam posi di long si non ke sunan kok la Talun mai non tahun la piche non hoi talun em kati ki hot kilun la son Oi lalu. Ya na melo. Nong cingkia lum tak tahu tapi. Boon mi tampi hako dinti. Ase pathik cha tha mane alun bang. Alun mane. Boy nang pe tu perere ti. Ate ot. Ate la pultibo. Puloti. Tekeda lo di. Alang li kilun ni phone ke bor ilo seta alang li arta dujing pena jok alang li saru sar hang lo pasi owe ahut kilun mate akoko alang li pakor jang hut kilun alu sabe ডিফুৰ ধৰমনলা মৰ্নিং গ্লৰি ইংলিছ স্কুলৰ 10 দিনীয়া গ্ৰীষ্মকালীন শিবিৰৰ সফল সামৰণি যোৱা 2 জুলাইৰ পৰা আৰম্ভ হোৱা এই শিবিৰটি 11 জুলাইত অন্ত পৰে সৰ্বমুঠ 66 গৰাকী কণ ছাত্ৰ-ছাত্ৰীসকলে শিবিৰৰ অন্তৰ্ভুক্ত বিভিন্ন কাৰ্যসূচীত আনন্দ মনেৰে অংশ লয় ডিফুৰ ধৰমনলাস্থিত মৰ্নিং গ্লৰি ইংলিছ স্কুলৰ দ্বাৰা আয়োজিত এই গ্ৰীষ্মকালীন শিবিৰত কণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সংগীত চিত্ৰাংকন যোগ আৰু ভিন্ন ৰঙৰ কাগজ কাটি ফুল প্ৰস্তুত কৰাৰ কৌশল আয়ত্ত কৰে আজি শিবিৰৰ অন্তিম দিনা কণ শিশুসকলৰ সৈতে শিক্ষক শিক্ষয়িত্ৰীয়ে এসাঁজ প্ৰীতিভোজত মিলিত হয় আমি এটা কামত আয়োজন কৰিছো অকল আমাৰ স্কুল নহয় বিভিন্ন স্কুলৰ পৰাও ছাত্ৰ-ছাত্ৰীবিলাক আহিছে আমি 2 তাৰিখৰ পৰা শুরু কৰিছো আৰু আজি 11 তাৰিখে আমি সামৰণি মাৰিম কিন্তু কালি 12 তাৰিখে আমি এটা কম্পিটিশন ৰাখিছো বাচ্চাবিলাক উৎসাহিত কৰাৰ কাৰণে আমি এই কম্পিটিশন দি পেলাই কালি শেষ কৰিছো আৰু আমাৰ কাপৰ কিছুমান বস্তু হৈ আছে কাগজৰ কিছুমান বস্তু আমি শিকাই আছো যিবিলাক মানে দেখিবলৈ দুৰ্লভ বুলি ক'ব পাৰি আজিকালি যেনেকৈ বস্তু শিকাই আছো তাৰপিছত আৰ্টটো শিকোৱা হৈ আছে তাৰ লগত মাটিৰ কামো কিছুমান শিকোৱা হৈ আছে আৰু আমি 12 তাৰিখে ইহঁতৰ কম্পিটিশ্যনৰ লগে লগে প্ৰাইজো ডিষ্ট্ৰিবিউট কৰিম আৰু লগতে চাৰ্টিফিকেটো দিয়া হ'ব চাৰ্টিফিকেট দিয়া হ'ব আমি মানে বাচ্চাবিলাকৰ অকল উৎসাহ নহয়
এই ছামাৰ এটা ভেকেশ্যনত ইহঁতে যাতে বহুত কিবা কিবি 10 দিনৰ ভিতৰত লৈ যাব পাৰে তেনেকৈ আমি ইহঁতক দিব পৰাকৈ আমি আয়োজন কৰিছোঁ আৰু আমি দুপৰীয়া এটা ইহঁতক টিফিনৰ এটা ব্যৱস্থা কৰিছোঁ এইটো আমি পইচা লোৱা নাই আমাৰ নিজৰ পৰা এইটো ব্যৱস্থা কৰিছোঁ বিভিন্নজনে আমাক ডনেট কৰিছে এই টিফিনটো আৰু আমি 12 তাৰিখে ইহঁতক এই চাৰ্টিফিকেটটো দি পেলাই আমি সামৰি দিম আনহাতে স্কুলখনৰ অধ্যক্ষা প্ৰমীলা চক্ৰৱৰ্তীয়ে আমাৰ কাট নিউজৰ সাংবাদিকক জানিবলৈ দিয়া মতে এই 10-দিনীয়া শিবিৰৰ সফল পৰিচালনাত স্থানীয় আত্মসহায়ক গোটৰ মহিলাসকলে অন্তঃকৰণেৰে সহায় সহযোগিতা আগবঢ়োৱা বুলি ব্যক্ত কৰাৰ লগতে বিনামূল্যে ভোজনৰো আয়োজন কৰি দিয়ে সেয়েহে অধ্যক্ষগৰাকীয়ে আত্মসহায়ক গোটৰ সদস্যসকলক আন্তৰিক শলাগ যাচে অখিল অসম ভোজপুৰী পৰিষদৰ ৰাজ্যিক সভাপতি পৰশুৰাম দুৱেৰ নিধন হোৱা আজি 12 দিন ইফালে তেওঁ নিজৰ গৃহত আদ্যশ্ৰাদ্ধ কাৰ্যসূচী সম্পন্ন হৈ থকা সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীটো কাৰ্বি আংলং হিন্দুবাসী ব্ৰাহ্মণ সমাজেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অখিল অসম ভোজপুৰী পৰিষদৰ ৰাজ্যিক সভাপতি পৰশুৰাম দুৱেৰ নিধন হোৱা আজি 12 দিন ইফালে তেওঁ নিজৰ গৃহৰ আদ্যশ্ৰাদ্ধ কাৰ্যসূচী সম্পন্ন হৈ থকা সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীটো কাৰ্বি আংলং হিন্দুবাসী ব্ৰাহ্মণ সমাজেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ব্ৰাহ্মণ সমাজে প্ৰয়াত পৰশুৰাম দুৱেৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰিছে ব্ৰাহ্মণ সমাজৰ কাৰ্বি আংলং জিলাৰ সভাপতি মহাবীৰ তিৱাৰীয়ে প্ৰয়াত পৰশুৰাম দুৱেৰ কৰ্মজীৱনৰ সম্পৰ্কে আলোকপাত কৰি চমু ভাষণেৰে শ্ৰদ্ধাৰে সোঁৱৰে বীৰেন ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ